ভাস্কৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই যাম কীৰ্তন ঘৰলৈ। এতিয়া যাম মানে কি কীৰ্তন ঘৰৰ বাহিৰত আচলতে, ভিতৰত নহয়। ভিতৰত মানে গেটখন বন্ধ থাকে। বাহিৰত হোলী গায়, হোলী দেখুৱাম আপোনালোকক। আজি একমাহ আগৰ পৰা গাই আছে, তো আজি যাম মই। আজি আপোনালোকক হোলী দেখুৱাম। চাওক আপোনালোকে বৰপেটাত হোলীৰ আগতে কেনেকুৱা পৰিৱেশ হয়, চাওক।